Hello everyone, কি খবৰ সকলো বহুত বেছি ভাল থাকে নতুন এটা ভিডিও আজি ভিডিওত আলোচনা কৰিম এসএসসি জিডি ধৰিলক আজি পুৰা ষ্টাৰ্ট হৈছে ৰানিংৰ কথা তাৰ লগত দুটামান কথা পাতিম তোমালোকক এসএসসি জিডি কিমান কথা আৰু লৰাখিনি ধৰিলক ফোন কৰিছিল মোক কেনেকুৱা কিছুমান প্ৰবলেম পাইছে বা কি হৈছে তেনেকুৱা মিছত কথা পাতিম তোমালোক তাৰ আগতে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিয়া বেল আইকনটো ওপেন কৰি দিয়া আৰু ধুনীয়াকৈ এটা কমেন্ট কৰি দিয়া কোৰ পৰা চাইছা বা কোড আছে তোমালোকৰ ডিস্ট্ৰিক্ট বা এসএসসি জিডি তোমালোকৰ যদি ৰানিং আছে তেতিয়াহলে কোৰ আছে তোমালোকে কবা লাষ্টলৈ অসম পুলিচৰ দুই এটা কথা কম মই তোমালোকক ঠিক আছে এতিয়া বৰ্তমান কালত আমাৰ যি চলিছে আজিৰ পৰা যি চলিছে ধৰিলক এসএসসি জিডি ফিজিক্যাল টেষ্ট এতিয়া অলৰেডি তোমালোকে কোৱালিফাই কৰি আহি ধৰিলক ৰিটেন কোৱালিফাই কৰি আহি যিখিনি এসএসসি জিডি চলিছে এতিয়া এটো নহয় যে এসএসসি জিডি যিমানখিনি লৰা যে ৰানিং কৰিছে গোটেইখিনি লৰা পাস কৰিছে এটো নেভাইবা কোনোবাই ধৰিলক কৈছে বহুত লৰা পাস কৰিছে বহুত লৰা পাস কৰা নাই আৰু কিছুমান লৰা সিভিক ফিজিক্যালত ওলাইছে ধৰিলক যেনেকৈ হাইট চেছত ওলাইছে তেনেকুৱা নিচিনা কথা ৰানিং কৰিব পৰা নাই লৰা লাগি কিহৰ কাৰণে জানো কিন্তু ধৰিলক ইমান হোপা লৰা পাস কৰা নাই যিখিনি পাস কৰিছে তো পাস কৰিছে অলৰেডি বহুত লৰা চলিটো বহুত পাস কৰিছে তো এনেকুৱা পাৰ্সেন্ট অলপ আছে সেইখিনি পাস কৰিব পৰা নাই কিহৰ কাৰণে পাস কৰিব পৰা নাই হিহিতে কিছুমানে ধৰিলক ধে কমপ্লেইন হিহিতে বহুত বেছি কমপ্লেইন হিহিতে পাস কৰিব পৰা নাই কিহৰ কাৰণে কিন্তু এটা মই কথা তোমালোকক কওঁ কমপ্লেইন কৰি লাভ নাই বা মুখখিনি প্ৰবলেম তোমালোকৰ নিজৰ লগত প্ৰবলেম প্ৰেক্টিস ভালকে কৰা নাছিল হেতু কাৰণে ফেল হৈছে চাগে বাকি একো নাই নেক্সট প্ৰিপাৰেচন কৰা তোমালোকে যিখিনি আছে আৰু কোনোবাই এনে কৈছে পুলিচত আহি আছে এই ফেল কৰিলে একো নহয় এনেকুৱা নহয় যেহেতু তোমালোকৰ এক্সাম আমাৰ ৰিজাল্টটো ইতিয়ালৈকে আহা নাই পুলিচৰ হেতু কাৰণে তোমালোকে ইমান হেতুক লৈ পেলে ভাবি নাথাকিবা মই বাৰে বাৰে আগত ভিডিওটা দিছিলো মই ভাবি নাথাকিবা হেবিলাক এক্সাইটমেন্ট হৈ নাথাকিবা যে পুলিচত আছে ইয়াত লাহে লাহে ৰানিং কৰিলো হ'ব এনেকৈ কিছুমান নহয় তোমালোকে যেতিয়া গ্ৰাউণ্ডত নামিবা যেতিয়া প্ৰেক্টিস কৰিছা ভালকে প্ৰেক্টিস কৰা ভালকে ৰানিং কৰা তো তেনেকুৱাহে কথা কম বাকি ইমান তোমালোকে ভাবি থাকিব নালাগে যিখিনি ডকুমেন্টছ আছে যিখিনি ডকুমেন্টছ প্ৰয়োজন সেইখিনি ডকুমেন্টছ ধুনীয়াকৈ লোৱা আৰু তোমালোকে দেখিছা বহুত ৰাতিপুৱা লাইন ধৰিছে তোমালোকে চোৱা এটা টাইমত মই এটা ভাবো যে তোমালোকে ইমান ৰাতিপুৱা লাইন ধৰি লাভ নাই আৰু ইমান দেৰিকে লাইন ধৰি লাভ নাই সোনকালে বহুত লৰা ৰানিং কৰি আছে একলগে ঠিক আছে তোমালোকে হেতু নাভাইবা যে বহুত সোনকালে ৰাতিপুৱা ৰানিং কৰি পেলে সেই 6টা 7টা হেনেকুৱা সময়তে তোমালোকক দৌৰাব ঠিক আছে ইমান সোনকালে দৌৰোৱা নাই তোমালোকে গম পাইছা সেইকাৰণে ইমান ৰাতিপুৱা মডিফাই কৰি তোমালোকে ৰানিং কৰিব নোৱাৰিবা যেহেতু 5 কিলোমিটাৰ ৰানিং এট কম্পিটিশন নহয় তোমালোকে কৈছা ফাৰ্ষ্ট দৌৰিলে ফাৰ্ষ্ট নহয় তোমালোকে ইমানো আজি এতিয়া বৰ্তমান কালত ইমানো বেছি ৰ'দ থাকা নাই বহুত বেছি ৰ'দো নহয় ইমান গৰমো নহয় বৰ্তমান এতিয়া যেটো এই কিদিনৰ পৰিস্থিতি ওয়েদাৰটো চাই পেলে কৈছো বহুত বেছি গৰমো নহয় বহুত বেছি ঠাণ্ডাও নহয় তোমালোকে এটা ভাল ওয়েদাৰ চলি আছে ধুনিয়া চলি আছে তোমালোকে ৰানিং ধুনিয়াকৈ কৰিবা ৰোড ৰানিং ধুনিয়াকৈ জোতা পিন্ধিলো বিন্দাসকৈ ৰানিং কৰা তাত ইমান চিন্তা কৰিবলগীয়া কথা নহয় তোমালোকৰ সেই এনেকুৱা নহয় যে গোটেইখিনি পাস কৰিছে বা গোটেইখিনি বহুত লৰা চলি পাস কৰিছে বহুত কমকৈ ফেল কৰিছে তেনেকুৱা নহয় মানে হেবিলাক কলত ভাবি থাকি লাভ নাই কোন কেনেকৈ পাস কৰিছে কি কথা নিজক লৈ পেলে চিন্তা কৰা তো মোক ফোন কৰিছিল এটা এনেকৈ বলে এনেকুৱা পৰিস্থিতি হৈছে তো ইমান হেবিলাক পৰিস্থিতিৰ কথা নকবা হেবিলাক পৰিস্থিতি থাকিব কিছুমান ক্ষেত্ৰত থাকিব আৰু হেবিলাকৰ ডিফেন্সত থাকে হেবিলাকত নাথাকিলে ক'ত থাকিব বেলেগত তোমাকটো ইমান আৰু হেৰি কৰি নিদিব ন বস্তুবিলাক তোমালোকে গমে পাইছা বাকি একো নাই তোমালোকে নিশ্চিন্ত মন থাকা ৰানিংটো ভালকে দিয়া এতিয়া যিখিনি গোল হখিনি হল বাৰু আৰু নেক্সট যদি তোমালোকৰ কালিৰ পৰা আছে তো সকলোকে বেষ্টবিলাক সকলোকে শুভেচ্ছা থাকিল ভালকে ৰানিং কৰা ৰানিং যদি ভালকে ইমপ্ৰুভ কৰা ধুনীয়াকৈ এটা ষ্টেপত লোৱা ধুনীয়াকৈ কমপ্লিট কৰিব চেষ্টা কৰা ইমান বেছি পেনিক নহবা যিখিনি কাম আছে যিখিনি কৰিব লাগে আছে ধুনীয়াকৈ কৰিবা বাকিখিনি ইমান চিন্তা কৰিব নালাগে বাকি সব ঠিক ঠাক হৈ যাব এনেকৈ ভাবা আৰু ঠিক আছে আৰু এটা কথা মই বাৰে বাৰে কৈছো অসম পুলিচৰ ৰিজাল্ট দিব হেতু অপেক্ষা কৰি হেতু চিন্তা কৰি নদৰিবা মানে যে মোৰ দুটা ইটোটো আছে হিটোটো আছে এনেকৈ বুলি নদৰিবা তেনেকৈ লৰা মই পাইছো মানে ৰানিং কৰিবলৈ এনেকৈ ভাবি থাকে মই অসম পুলিচতো আছে মোৰ ৰিজাল্ট ভাল হ'ব এনেকুৱা নিচিনা লাহে লাহে দৌৰিলো একো নাই এনেকুৱা নিচিনা নহয় যিটো পাইছা যিটো বৰ্তমান আছে যিটো হেতুহে ইম্পৰ্টেন্ট দিয়া বাকি যি আছে বা যি হ'ব হেতু পিছত হৈ থাকিব হেনেকৈ ভাবি থাকা ইমান চিন্তা নকৰিবা বাকি সকলোলৈ শুভেচ্ছা থাকিলে তোমালোকে এসএসসি জিডি যিখিনি আজিটো গ'ল যিখিনি নতুনকৈ দিব তো সোনকালে তোমালোকে প্ৰিপাৰেচন কৰা ভালকে আৰু এতিয়া যদি তোমালোকে দূৰত আছে তোমালোকে দূৰত পৰা গৈ পেলে তোমালোকে ক'ত আছে গুৱাহাটীত আছে নহলে নাগালেণ্ডত আছে তেনেকুৱা জেগাত আছে তোমালোকে ভালকে তাত ৰখি পেলে ৰেষ্ট কৰা ধুনীয়াকৈ ৰাতি দেৰিলৈকে নাথাকিবা সোনকালে শুই যোৱা আৰু মৰ্নিং সোনকালে উঠি যাব চেষ্টা কৰা আৰু সোনকালে ৰিপৰ্টিং কৰা আৰু ইমানো সোনকালে নহয় যে ৰাতি 12টা বজাতে উঠিলে ৰানিং লাইনত থাকিবা মই হেতু ৰিকমেন্ড নকৰো তোমালোকে 12টা বজাত থাকে বুলি আৰু মই এটো কোৱা নাই যে তোমালোকে বহুত সোনকালে দেৰিকৈ আহিবা হেতু নহয় তোমালোকৰ নিজৰ এটা টাইম আছে সেই টাইমটো চেক কৰি ধুনীয়াকৈ বিন্দাসকৈ তোমালোকে যায় যাতে ভাল এটা সময় যাতে ৰানিং কৰিব পৰা আৰু ষ্টেমিনাৰ থাকিলে এটো কথা নহয় যে ৰাতিপুৱা সময়টো যিটো ষ্টেমিনা লাগিব সেই দুপৰীয়া সময়টো হেতুতকৈ বেছি লাগিব ষ্টেমিনা তোমালোকে গম পাইছা আৰু ৰাতিপুৱা দুপৰীয়া বুলি কথা নহয় যিখিনি ৰানিং কৰি আছে সেইখিনি হতে 100% পাস কৰিব ইমান চিন্তা কৰিব নালাগে 5 কিলোমিটাৰ ৰান তোমালোকে স্লো ৰানিং কৰি থাকিবা কম্পিটিশন নাই ইমান ক'বলগীয়া নাই ভিডিওত ইমান আছিল আৰু পুলিচৰ কথা কম পুলিচৰ ধৰিলক তোমালোকে ওয়েট কৰি আছে ৰিজাল্টৰ কাৰণে কাটঅফ সাটক লৈ বিলাক চিন্তা কৰিব নালাগে বৰ্তমান বিনাশ থাকা আৰু দুদিন মান পিছতে হয়তো আমাৰ আগষ্ট মাহ হিতে পাৰ হৈছে আৰু লাহে লাহে পাৰ হ'বই ঠিক আছে আগষ্ট মাহৰ পিছতে তোমালোকে সেপ্টেম্বৰ পৰা ৰিজাল্টৰ যিটো হোম পুলিচৰ ৰিজাল্টৰ হাৱাটো লাগিব গাত সবই অলপ লাগিব তো ইমান চিন্তা নকৰিবা ৰিজাল্ট ভাল হ'ব বা ভিডিওত ইমান আছিল থ্যাংক ইউ সো মাচ আজিলৈ আহিছো বাই